নমস্কাৰ জনাইছোঁ ভাস্কৰ মীনাক্ষী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে বাৰু? সকলো ভালে আছে নহয়? ময়ো ভালে আছোঁ। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক তাৰে কামনা কৰিছোঁ। আজি এসাঁজ অসমীয়া খানা, অসমীয়া মানে এসাঁজ ভাত, আৰু খানা বুলিও নকওঁ, থালি বুলিও নকওঁ। থালিটো প্ৰচলিত হৈ আছে, কিন্তু আমাৰ অসমীয়া সমাজত এসাঁজ ভাত আপোনালোকলৈ আগবঢ়াইছোঁ। নিৰামিষ ভাত এসাঁজ। এয়া লৈছোঁ যি বাকলি থকা ফলা মগু, আপোনালোকে হয়তো চিনি পাইছে, প্ৰসাদ যিটো বনায়, প্ৰসাদৰ দাইল বুলিও কওঁ আমি। তাৰপিছত এইখিনি ভালকৈ মই এতিয়া তিয়াই থ'ম আধা ঘণ্টা 1 ঘণ্টামান তিয়াই থ'ম, আৰু মানে বস্তুখিনি ভালকৈ কোমলি গ'লে পটককৈ হয় বস্তুটো বনাবলৈ। তাৰে এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব কিহৰনো ৰেচিপি, কেনেকৈনো বনাওঁ। আপোনালোকে কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো, শেষত আপোনালোকে গম পাব। এইখিনি ভালকৈ এতিয়া মই অলপমান লৈ লৈছোঁ। আপোনালোকে ঘৰখনত কিমানখিনি মানুহ থাকে তাৰ অনুমানটো কৰি মেলি ভিডিঅ'টো মানে ৰেচিপিটো আপোনালোকে ষ্টাৰ্ট কৰিব। আৰু বিশেষ কিনো ক'ম, বতৰটো এদিন গৰম এদিন ঠাণ্ডা। বিশেষকৈ আজি বতৰটো অকণমান বাৰু আগৰ তুলনাত অকণমান ভাল বাৰু। তথাপিতো মানে টেঙাৰ এখন জোল আৰু এসাঁজ নিৰামিষ ভাত আপোনালোকলৈ আগবঢ়ালোঁ। হয়তো আপোনালোকে ভাল পাব। আৰু এয়া দেখিছেনে, মানে আধা ঘণ্টা 1.5 ঘণ্টামান তিওৱাৰ হোৱাৰ পিছত মানে ফুলি গ'ল। আৰু এইখিনি মই বাকলিখিনি গুচাই লওঁ। বাকলিখিনি গুচাই ভালকৈ মই ধুই কৰি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বাকলিখিনি নুগুচালে যিহেতু ভাল নালাগে, সেইবাবে বাকলিখিনি ভালকৈ ধুই কৰি লওঁ। আপোনালোকেও যদি এনেকৈ বনায়, কি বস্তু প্ৰয়োজন হয় মই আপোনালোকক দেখাই দিছোঁ। এইটো দেখিছেনে, এটা পিঁয়াজ, তাৰপিছত এয়া নহৰু কেইফুটামান, এয়া আলু। বাকলিখিনি গুচাই ধুই কৰি আনিলোঁ দেই। তাৰপিছত আপোনালোকক বোলো দেখাওঁ। এইখিনি দেখিছেনে, ভালকৈ গুচাই ল'লোঁ। এটা দুটা বাকলি থাকিলে একো নাই, কোনো কথা নাই বাৰু। এনেকৈ বনালে খাই ভাল লাগে। আৰু ইয়াৰে মই আৰু এটা মানে বস্তু প্ৰস্তুত কৰিম, আপোনালোকক দেখাই থাকিম। এইখিনি মই কুকাৰটোতে দি লৈছোঁ। ভাল হয় এনেকৈ বনালে, মই খুব ভাল পাওঁ। আমাৰ ঘৰৰ সকলোৱে ভাল পায়। নিৰামিষ ভাত সাজত মানে এইটো দাইল মানে আপোনালোকে বইলকৈ বনালেও বেছি ভাল লাগে, বইলকৈ বনালে। আৰু এনেকৈ বনালে মই আজি তড়কা দিয়ে বনাম। আপোনালোকক মই ভালকৈ দেখাই ল'ম। মানে তড়কা মানে আৰু আজিকালি প্ৰচলিত শব্দ, মানে তেল মাৰি দেখাম কিহৰ ওপৰত মানে ধুনীয়াকৈ বনাওঁ। এটা কথা ক'বলৈ গ'লে, মগু দালিৰ তড়কা বুলি আপোনালোকে থাম্বনেইলখনত গম পাইছে বাৰু। তথাপিতো মানে মই অসমীয়াত কৈ দিছোঁ। ভালকৈ মগু দাইলৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলে গম পাব। তাৰপিছত ইয়াতে দি দিছোঁ মই আলুখিনি। তাৰপিছত অকণমান নিমখ দি পানী দি ভালকৈ চিটি 3-4টামান মাৰি ল'ম। তাৰপিছত আপোনালোকক দেখাম ইয়াতেনো মই কি বস্তু ব্যৱহাৰ কৰিছোঁ। এটা একদম বিশেষ এটা বস্তু ব্যৱহাৰ কৰিছোঁ। মই বেছি দিন হোৱা নাই কিনি অনা, আৰু সেয়া তাৰে অকণমান আপোনালোকক বোলো দেখাওঁ। এয়া পানী দি ভালকৈ চিটিটো মাৰি লওঁ, আপোনালোকক দেখাই থাকিম দেই শেষলৈকে। ইয়াৰে আৰু এটা মই ভাবিছোঁ যে বাতিটোতে যে কেইটামান মানে দাইল থৈ দিছোঁ, এইটোতে যে দেখিছেনে, এয়া মই ঘৰতে বনোৱা জলকীয়া আচাৰ। তাৰ যদি ৰেচিপি লাগে জনাব, মই দি দিম বাৰু। জলকীয়া আচাৰখিনি বহুত দিন ৰাখিব পাৰি, মানে এনেকৈ বনালে আপুনি বছৰ ধৰিও ৰাখিব পাৰে এনেকৈ বনালে আচাৰটো। আপোনালোকে যদি ইয়াৰ ৰেচিপিটো বিচাৰে মোক জনাব, কমেণ্ট কৰিব, মই আপোনালোকক ইয়াৰ ৰেচিপিটো দিবলৈ চেষ্টা কৰিম। তাৰপিছত এইখিনি যে মই অকণমান যে মানে দাইল থৈ দিছিলোঁ তিয়াই থৈ, সেইখিনি মই এতিয়া চাটনি বনাম। ইয়াতে দাইলখিনি ইয়াতে দি দিছোঁ। তাতে এডোখৰ আলু, 2ডোখৰ পিঁয়াজ আৰু কেইডোখৰমান নহৰু। তাৰপিছত মোৰ ওচৰত এতিয়া কেঁচা জলকীয়া নাছিলে, সেইবাবে মই আচাৰৰ জলকীয়াকে ইয়াত ব্যৱহাৰ কৰিম। যিটো আচাৰৰ জলকীয়া মানে বিহ জলকীয়া, যিটো আচাৰ তাৰে কৰি থৈছিলোঁ, খাবলৈ বহুত বেছি ভাল আছিলে। আৰু তাৰে অকণমান দি দিছোঁ, যিহেতু জ্বলা হ'লে বেছি ভাল লাগে। আৰু ইয়াতে অকণমান টেঙা ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে, তেতেলী টেঙা বা বেলেগ নেমু টেঙা চেপিও আপোনালোকে দিব পাৰিব। মই ইয়াতে আম টেঙাও দি থৈছোঁ জলকীয়াৰ লগতে, মই আম টেঙা দি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। এইখিনি ইয়াতে দেখিছেনে, এয়া আম হয়। আম টেঙা ইয়াতে মই এতিয়া এড কৰি দিম। তাৰপিছত এড কৰি দি ভালকৈ মিক্সিত মাৰি ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ এনেদৰে দি যাব দেই, আগলৈও দি যাব। আৰু কিছুমানে কমেণ্ট কৰে ভালকৈ, আৰু কিছুমানে কমেণ্ট মানে প্ৰায় বেয়া কমেণ্ট নাহে বাৰু, ভাল কমেণ্টে আহে আপোনালোকৰ আশীৰ্বাদত সকলোৰে। সেইখিনি নহৰু কাটি ল'লোঁ, তাৰপিছত এইখিনি পিঁয়াজ, তাৰপিছত কাটি লৈ কি বস্তু আকৌ ব্যৱহাৰ কৰিছোঁ মই আপোনাক দেখালে। এই যে পাত যে দেখিছে, এইটোৱে হৈছে মানে এই দাইলখনৰ 1 নম্বৰ
সোৱাদ লগা বস্তু তেজপাত লৈছোঁ। এইটো হৈছে যে পাত যে আপোনালোকে দেখি আছে, এই যে পেকেটটো দেখাইছোঁ সেইটো হৈছে মেথি পাত। আপোনালোকে বজাৰত সকলোৱে বিচাৰিলে পাব মেথি পাত বুলি, আৰু এইটো দিলে ভাল লয়। আৰু টেঙাৰ কাৰণে মই এচিড নেমু লৈছোঁ কাটি, সেইখিনি মই টেঙাৰ ৰসখিনি ওলাই ল'ম। তাৰপিছত কাশ্মীৰী মিৰ্চি পাউডাৰটো লৈছোঁ, এইটো আপোনালোকক মই দেখাই দিছোঁ। আৰু এইখিনিয়ে মই আজি মানে দাইলখনত তেল মাৰিম, মানে দাইলত তড়কা লগাই দিম সেইটোৱে। আৰু তাৰপিছত আপোনালোকক দেখাই গৈ থাকিম। এতিয়া কেৰাহীখন পাতি লওঁ, ইফালে এইখিনি বস্তু ৰেডি কৰি ল'লোঁ। দাইলত 3-4টা চিটি মাৰি ল'লোঁ, আৰু এতিয়া মই বনাই আপোনালোকক দেখাই দিম। এই দোকানবোৰত আপোনালোকে সুধিলে পাই যাব, কোনো কথা নাই। কিন্তু দাইলত এইটো দি মানে তেল মাৰিলে খাবলৈ বহুত বেছি ভাল হয়। মানে এতিয়া কেৰাহীখন পাতি দিছোঁ, কেৰাহীখন লেতেৰা বুলি নক'ব। আৰু এইখন কেৰাহীতে মানে আমি তেল চেলবোৰ মাৰোঁ। বেলেগ কেৰাহীও আছে, তথাপিতো মানে এইখনত বস্তুবোৰ বনাই বেছি ভাল পাওঁ, আৰু বিশেষকৈ জুইত ব্যৱহাৰ কৰা আছিলে। এতিয়া মই গেছলৈ আনিছোঁ বাৰু, কোনো কথা নাই। চাফাটো সেইটোৱে লাগে, আৰু চাফা হৈ থকাটোৱে লাগে। তেল দি দিছোঁ, তেল দি দিয়াৰ পিছতে ইয়াতে মই কি বস্তু দি দিম আপোনালোকক। এইখিনি দাইল মই মানে বইল কৰি লৈছিলোঁ, বইল কৰি লোৱাৰ পিছতে আপোনালোকক ইয়াত দেখাই দিছোঁ, দেখিছেনে ইমান ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত ইয়াতে মই তেলত কি বস্তু দিওঁ আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব। ইয়াত দেখিছেনে তেল গৰম হৈ গ'ল। তেল গৰম হৈ লোৱাৰ পিছত মই পাতখিনি যে সেই পাতখিনি ইয়াতে দি দিছোঁ, দেখিছেনে। পাতখিনি ভালকৈ যেতিয়া এখন মানে হয় ভাজ খাই, তেতিয়া তাৰ গোন্ধ এটা মানে স্মেল এটা আহে, বহুত বেছি ভাল লাগে সেইটো স্মেল। আৰু আপোনালোকে এনেকৈ যদি মেথি পাতটো দি মানে তেল মাৰে, মচুৰ দাইলতো তেল মাৰিব পাৰে, কোনো কথা নাই। মাটি দাইলতো মাৰিব পাৰে, কোনো কথা নাই। যিকোনো দাইলতে আপোনালোকেতো দিব পাৰে, কোনো কথা নাই। কিন্তু সোৱাদটো গোন্ধটো বহুত বেছি ধুনীয়া হয়। আৰু ইয়াতে দি দিলোঁ নহৰু, পিঁয়াজ, তেজপাত, তাৰপিছত মেথি পাতবোৰ ভালকৈ এতিয়া ভাজি লওঁ, ৰঙা হোৱালৈকে ভালকৈ ভাজিম। লাষ্টত মই ইয়াতে হালধি এনেকৈ যি য'ত আপোনালোকক দিব লাগে মই সেইখিনি ভালকৈ দি যাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক শেষলৈকে। আৰু এয়া দেখিছেনে ভালকৈ ৰঙা হোৱালৈকে ভাজিম। আপোনালোকে ৰঙা হোৱালৈকে ভাজিব বস্তুখিনি। গৰম বুলিতো আৰু নোখোৱাকৈ থাকিব নোৱাৰোঁ, আৰু ঠাণ্ডা বুলিনো কোনে নোখোৱাকৈ থাকে, গৰম বুলিনো কোনে নোখোৱাকৈ থাকে। বস্তুখিনিতো বনাবই লাগিব, খাবই লাগিব। তাৰপিছত নেমু মানে হেৰিটো যিটো এচকল নেমু কাটি থৈছিলোঁ, সেইটো ধুনীয়াকৈ ৰসখিনি উলিয়াই কৰি লৈছোঁ। ৰসখিনি উলিয়াই কৰি লোৱাৰ পিছতে এইখিনিও ইয়াতে দিম। কিমান সময় দিম, কেতিয়া দিম আপোনালোকক মই দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই গৈ থাকিব দেই। আৰু যিসকলে মোৰ ফেচবুক পেজটোত ভিডিঅ'বোৰ চাই থাকে, প্লিজ কমেণ্ট এটা কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহে। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। শেষত আপোনালোকক কৈছোঁ, যিসকলে মোৰ ইউটিউব চেনেলত নতুন হয়, প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এটা কমেণ্ট কৰিব আপোনালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাই থাকে। তাৰপিছত এইখিনি দেখিছেনে ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। ইয়াতে এতিয়া দিম হালধি। মই প্ৰায় বস্তুবোৰ হালধি তেলতে দিওঁ, তেতিয়া তাৰ গোন্ধটো নাহে, ধুনীয়া হয় খাবলৈ। এয়া হালধি দি দিলোঁ। তাৰপিছত এতিয়া মই কাশ্মীৰী পাউডাৰটো যে লৈছিলোঁ তাৰে অকণমান দি দিম, বেছি নহয়, অনুমানটো আপোনালোকে কৰি দিব দেই। দেখিছেনে অকণমান দি দিছোঁ। তাৰপিছত এতিয়া মগু দাইলখিনি যিখিনি মই বইল কৰি ৰাখিছিলোঁ সেইখিনি ধুনীয়াকৈ ইয়াতে এতিয়া দি দিম। আপোনালোকে আজিৰ ৰেচিপিখন চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু শেষত আপোনালোকক মই দেখাই দিম কি মানে চাটনিখন কৰিছিলোঁ যে, সেয়াও ভালকৈ দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইখিনি দেখিছেনে তেল মাৰি দিছোঁ ধুনীয়াকৈ। আৰু এতিয়া গোটেইখিনি ঢালি দিম তাতে। ঢালি লৈ অলপমান দেৰি উতল অহালৈকে ৰ'ম। তাতে আৰু এটা বস্তু ব্যৱহাৰ কৰিবলৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব কি বস্তুনো ইয়াত এড কৰিম। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ দালিখিনি বাকি দিলোঁ, আৰু ইমান ধুনীয়া ডাঠ হৈছে, খাবলৈও বহুত ধুনীয়া হ'ল। আৰু মই সেইবাবে আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যদি এনেকৈ বনাই খাবলৈ বহুত বেছি ভাল পাব। আৰু শেষলৈকে ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ। দেখিছেনে কিমান ধুনীয়াকৈ ডাঠ গৈ আছে। তাৰপিছত এতিয়া ইয়াতে দি দিম মই যিখিনি নেমু চেপি ৰাখিছিলোঁ তাৰে নেমু ৰসখিনি দি দিম। অকণমান টেঙা হ'লে, বস্তুটো টেঙা হ'লে খাবলৈ ভাল হয়। দাইলটো যিহেতু গৰমৰ দিনতে মানে আজি অকণমান গৰম, সেইবাবে বনাইছিলোঁ। আৰু টেঙাটো দি দিলে খাবলৈ বহুত ভাল হয়। প্ৰত্যেকখিনি দাইলেই অকণমান টেঙা দিলে ভাল লাগে খাবলৈ। জোখৰ অনুপাতে দিব আপোনালোকে। এয়া দেখিছেনে, দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আপোনালোকে। আৰু শেষত আজিৰ ৰেচিপিটো চাই লওক। এয়া দেখিছেনে এসাঁজ নিৰামিষ ভাত আজি আপোনালোকলৈ আগবঢ়ালে। এয়া চাটনি, অকণ পিঁয়াজ লৈছোঁ। তাৰপিছত এয়া দাইলত যিহেতু আলু দি থৈছিলোঁ, বেলেগ ভাজি চাজি, এইখন দাইল বনালে আপোনালোকে বেলেগ ভাজি নল'লেও হ'ব।
এখন দাইলৰ সোৱাদেই খাই ভাল লাগে। আৰু এয়া দেখিছেনে, শেষত আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ। আকৌ এটা নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এটা কমেণ্ট কৰিব। শেষত আজিলৈ আহিছোঁ দেই সকলোকে।